ছাত্ৰ ছাত্ৰীসকল, আহা আমি অষ্টম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে আলোচনা কৰোঁ। ইয়াতে তোমালোকে দেখিছা অনিশেষীয় প্ৰাকৃতিক সম্পদ। আমাৰ প্ৰাকৃতিক সম্পদ ইয়াতে আমি দুই ধৰণৰ পাম। এটা হ'ল অনিশেষীয় আৰু এটা হ'ল নিশেষীয়। অনিশেষীয় মানে কি? যিবোৰ আমি শেষ কৰিব নোৱাৰোঁ। ইয়াতে তোমালোকে চাবা, যিবোৰ প্ৰাকৃতিক সম্পদৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনা কম, সেইবোৰ প্ৰাকৃতিক সম্পদেই অনিশেষীয় প্ৰাকৃতিক সম্পদ। যেনে সূৰ্যৰ ৰশ্মি, বায়ু। অৰ্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু আদি আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ আৰু সেইবোৰক অনিশেষীয় প্ৰাকৃতিক সম্পদ বোলে। এতিয়া আহা আমি নিশেষীয় প্ৰাকৃতিক সম্পদ কি সেইটো আমি বুজোঁ। যিবোৰ প্ৰাকৃতিক সম্পদৰ পৰিমাণ সীমিত আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হৈ যাব পাৰে, সেইবোৰ প্ৰাকৃতিক সম্পদেই নিশেষীয় প্ৰাকৃতিক সম্পদ। অৰ্থাৎ মানুহে সেইবোৰ ব্যৱহাৰ কৰোঁতে এটা সময়ত শেষ হৈ যাব। এতিয়া কেনেকুৱা ধৰণৰ প্ৰাকৃতিক সম্পদ শেষ হৈ যাব এটা সময়ত? যেনে অৰণ্য মানে হ'ল হাবি বননি, গছ গছনি, এইবোৰ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, বনৰীয়া জীৱ জন্তু ইত্যাদি। তাৰমানে এইবোৰ সম্পদ কি হ'ব? এটা সময়ত মানুহে ব্যৱহাৰ কৰোঁতে এটা সময়ত শেষ হৈ যাব আৰু এইবোৰক নিশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। ইয়াতে তোমালোকে ফটোকেইখন চাবা, অৰণ্যৰ ফটো আছে, গছ গছনি। এইবোৰ আমি ঘৰ বনাওঁতে বা কাঠ খৰি এইবিলাকত ব্যৱহাৰ কৰিলে এইবোৰ এটা সময়ত শেষ হৈ যাব। গতিকে আমি গছ গছনি ৰুব লাগে। কয়লা, পেট্ৰলিয়াম এইবোৰ বহুত বছৰ ধৰি এইবোৰ আমি ব্যৱহাৰ কৰি আহি আছোঁ আৰু তাৰোপৰি বহুত বছৰৰ পৰা এইবোৰ মাটিৰ তলত থাকে। সেইবোৰ আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এইবোৰ অতি সোনকালে সৃষ্টি নহয়। সেইকাৰণে এইবোৰ ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব লাগে, প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব লাগে। এতিয়া জীৱাশ্ম ইন্ধন, এতিয়া ইংলিছত কয় ফচিল ফুয়েল। যিবোৰ প্ৰাকৃতিক সম্পদ বা ইন্ধন মৃত জীৱৰ অৱশেষ বা জীৱাশ্মৰ পৰা উৎপন্ন হয়, সেইবোৰ ইন্ধনক জীৱাশ্ম ইন্ধন বোলে। যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি। তাৰমানে জীৱাশ্ম ইন্ধন বুলিলে কি বুজা? সেইবোৰ আমি মৃত জীৱৰ পৰা পাওঁ। মৃত জীৱবোৰ গেলি পচি বহুত বছৰ ধৰি মাটিৰ তলত থাকিলে, গছ গছনি, উদ্ভিদ এইবোৰ মাটিৰ তলৰ পৰা সেইবোৰ বহুত বছৰ ধৰি মাটিৰ তলত থাকিলে আমি কি হয়? সেইবোৰ এটা সময়ত পেট্ৰলিয়াম, কয়লালৈকে পৰিণত হয় আৰু সেইবোৰ ইন্ধনকে জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। এতিয়া আমি কয়লাৰ বিষয়ে পঢ়িম। কয়লা হ'ল শিলৰ দৰে কঠিন আৰু কলা বৰণীয়া। আহাৰ ৰান্ধিবলৈ, তাপবিদ্যুৎ প্ৰকল্পসমূহত বিদ্যুৎ উৎপাদন কৰিবলৈ বিভিন্ন উদ্যোগত ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কয়লা আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। বায়ুত কয়লা জ্বলালে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এইটো তোমালোকে মনত ৰাখিবা যে বায়ুত কয়লা জ্বলালে কি গেছ উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। আৰু কয়লা কেনেকুৱা ৰঙৰ? কলা বৰণীয়া। এতিয়া চাবা তোমালোকে কয়লাৰ উৎপত্তি কেনেধৰণে হ'ল। কয়লাৰ উৎপত্তি হওঁতে বহু বছৰ, এইটো প্ৰক্ৰিয়া বহু বছৰ ধৰি এইটো চলি আছে আৰু তাৰে পিছত কয়লাৰ উৎপত্তি হৈছে। 300 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাসমূহত অটব্য অৰণ্য আছিল। প্ৰাকৃতিক দুৰ্যোগৰ ফলত অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত মাটি জমা হৈ এইবোৰ সংকুচিত হৈছিল আৰু উচ্চ চাপ আৰু উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। অৰ্থাৎ এই যিবিলাক গছ গছনি, উদ্ভিদ এইবিলাক মাটিৰ তলত পোত খাই বহু বছৰ ধৰি জমা হয়, এইবোৰ কি হ'ল? এটা সময়ত কয়লালৈ পৰিণত হ'ল আৰু এইটো হ'ল বহুত বছৰ ধৰি চলা প্ৰক্ৰিয়া। অংগাৰীকৰণ, ইংলিছত এইটোক কয় কাৰ্বনাইজেশ্যন।
মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলে। অৰ্থাৎ এই যিটো লাহে লাহে কয়লা সৃষ্টি হোৱা প্ৰক্ৰিয়া মৃত উদ্ভিদৰ পৰা, এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বুলি কোৱা হয়। এতিয়া তোমালোকে এইটো ফটোত চোৱা যে এইটো এটা কয়লা খনি। এতিয়া কয়লাৰ পৰা উৎপাদিত সামগ্ৰীসমূহ তোমালোকৰ কিতাপত দিয়া আছে। কয়লাৰ পৰা উৎপাদিত সামগ্ৰী: কক, আলকতৰা, কয়লা গেছ। কক হ'ল বিশুদ্ধ ৰূপ কাৰ্বনৰ আৰু ই বহুত চাফা আৰু ক'লা বৰণীয়া। ইয়াক তীখাৰ উৎপাদনত আৰু বহুতো ধাতু নিষ্কাশনত ব্যৱহাৰ কৰা হয়। আলকতৰা হ'ল এটা জুলীয়া পদাৰ্থ আৰু তাৰ গোন্ধটো অলপ বেয়া। ইয়াৰ পৰা উৎপাদিত সামগ্ৰীসমূহ যে কি হয়: ঔষধ, বিস্ফোৰক, সুগন্ধি আঁতৰ, প্লাষ্টিক, ৰং, নেপথেলিন বল ইত্যাদি। তাৰমানে আলকতৰাৰ পৰা আমি এইবোৰ সামগ্ৰী পাওঁ। তোমালোকে নেপথেলিন বল ব্যৱহাৰ কৰি পাইছা। কিছুমান আলমিৰাত আমি ভিতৰত কাপোৰৰ ভিতৰত নেপথেলিন বল পোক পৰুৱা মৰাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। কয়লা গেছ। কয়লা গেছ হ'ল কক যেতিয়া আমি প্ৰস্তুত কৰোঁ কয়লাৰ পৰা কক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন হয়। এতিয়া আহা আমি পেট্ৰলিয়ামৰ উৎপত্তিৰ বিষয়ে জানো। একেধৰণৰ কথা, কয়লা যেনেকৈ উৎপত্তি হৈছিল, পেট্ৰলিয়ামো তেনেকৈ বহু বছৰ ধৰি জীৱসমূহ মাটিৰ তলত পোত খাই উৎপত্তি হৈছে। সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হৈ সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল। কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু উচ্চ চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে। অৰ্থাৎ সমুদ্ৰত যিবোৰ জীৱ মৃত্যু হয় সেইবোৰ মাটিৰ তলত সঞ্চিত হয় আৰু তাৰ ওপৰত বালি আৰু বোকা ঢাক খাই কালক্ৰমত কি হয়, সেইবোৰ প্ৰচুৰ তাপ আৰু উচ্চ চাপৰ প্ৰভাৱে সেইবোৰ বহু বছৰ পিছত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে। গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, যিবোৰ জীৱাশ্ম ইন্ধন পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, কয়লা এইবোৰ প্ৰস্তুত হওঁতে বহু বছৰ লাগে। সেইকাৰণে এইবোৰ আমি অতি সাৱধানে ব্যৱহাৰ কৰিব লাগে। যেতিয়া প্ৰয়োজন হয় তেতিয়াহে ব্যৱহাৰ কৰিব লাগে। নহ'লে আমাৰ পিছৰ জনসাধাৰণে, পিছৰ প্ৰজন্মই সেইবোৰ নোপোৱা হৈ যাব আৰু অসুবিধাৰ সন্মুখীন হ'ব। এতিয়া এইটো চিত্ৰত চাবা, তোমালোকৰ কিতাপত দিয়া আছে, চিত্ৰটো কিতাপৰ পৰা চাব পাৰিবা। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ অৱস্থান। এতিয়া ভূগৰ্ভত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ক'ত থাকে? এতিয়া তোমালোকে চাবা, একেবাৰে তলত পানী আছে, মাজে মাজে সেইবোৰ শিল আছে, অপ্ৰৱশ্য শিল। পানীৰ ওপৰত তেল আছে আৰু তেলৰ ওপৰত গেছ আছে। অৰ্থাৎ আমি জানো যে পানীৰ ওপৰত তেল ভাহি থাকে। সেইকাৰণে ভূগৰ্ভতো তেনেকুৱা অৱস্থাতে পানীৰ ওপৰত তেল থাকে আৰু তেলৰ ওপৰত গেছ থাকে। আৰু এই দণ্ডকেইডাল যে তোমালোকে দেখিছা, সেই দণ্ডকেইডাল হ'ল তেলৰ পুং। অৰ্থাৎ তাৰ পৰা সেই দণ্ডকেইডাল আমি মাটিৰ তললৈকে নি পেলাই আমি তেল উলিয়াব পাৰোঁ। এতিয়া পেট্ৰলিয়ামৰ শোধনৰ বিষয়ে পঢ়িম। পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথকীকৰণ কৰা প্ৰক্ৰিয়াক শোধন বুলি কোৱা হয়। তেল শোধনাগাৰত এই প্ৰক্ৰিয়া সাধন কৰা হয়। আচলতে পেট্ৰলিয়াম হ'ল বিভিন্ন উপাদানৰ এটা মিশ্ৰণ আৰু সেই মিশ্ৰণসমূহৰ পৰা উপাদানসমূহ কি কৰা হয়, পৃথক পৃথক কৰা হয় আৰু সেইটোকে কয় তেল শোধন কৰা বুলি। এইটো তেল শোধনাগাৰৰ এটা চিত্ৰ দিয়া আছে কাষত, তোমালোকে চাবা। আমাৰ নুনমাটিত তেল শোধনাগাৰ আছে, বঙাইগাঁৱত আছে। গতিকে এইবোৰ তোমালোকে কিতাপত চাবা, পঢ়িবা। এতিয়া পেট্ৰলিয়ামৰ উপাদানসমূহ কি কি? আচলতে পেট্ৰলিয়ামৰ শোধন কৰিলে আমি কি কি উপাদান পাওঁ, অৰ্থাৎ কি কি উপাদান আমি পৃথক কৰোঁ। এতিয়া পেট্ৰলিয়ামৰ পৰা আমি পেট্ৰলিয়াম গেছ পৃথককৈ উলিয়াওঁ। পেট্ৰল, ডিজেল, খনিজ মম আদি এই উপাদানসমূহে পেট্ৰলিয়ামৰ পৰা আমি কি কৰোঁ, বেলেগ বেলেগকৈ উলিয়াওঁ আৰু সেইটোকে শোধন কৰা বুলি কয়।
এতিয়া চাবা তোমালোকে পেট্ৰলিয়ামৰ বিভিন্ন উপাদান আৰু সেইবোৰৰ ব্যৱহাৰ। প্ৰথমতে দিছে যে তৰলীকৃত পেট্ৰলিয়াম গেছ, আৰু এইটো ইংলিছত কয় লিকুইফাইড পেট্ৰলিয়াম গেছ LPG। আমি যিটো গেছেৰে ঘৰত ভাত বনাওঁ সেই ঘৰত ব্যৱহাৰ কৰা ইন্ধনটোৱে হৈছে বা গেছটোৱে হৈছে এইটো LPG। সেইটো পেট্ৰলিয়ামৰ পৰা উৎপত্তি। আকৌ পেট্ৰল আমি যান বাহনত ব্যৱহাৰ কৰোঁ, এইটো পেট্ৰল ইন্ধন হিচাপত যান বাহনত আমি গাড়ী মটৰত পেট্ৰল দিওঁ। তেনেকৈ আমি কেৰাচিনটো আমি ষ্ট'ভ, লেম্প, উৰাজাহাজৰ ইন্ধন হিচাপত ব্যৱহাৰ কৰোঁ। তেনেকৈ ডিজেল হ'ল একদম গধুৰ যিবিলাক যান বাহন, ট্ৰাক বা ডাম্পাৰ, এইবিলাকত ডিজেল ইন্ধন ব্যৱহাৰ কৰা হয়। পিচ্ছিলক লুব্ৰিকেটিং তেল। এতিয়া লুব্ৰিকেটিং তেল বা পিচ্ছিলক তোমালোকে গাড়ী মটৰৰ মেকানিকৰ ওচৰত দেখিবা, এইবোৰ বা চাইকেলৰ মেকানিকৰ ওচৰত দেখিবা, এইবোৰ চাইকেলৰ চকা ঘূৰাৰ কাৰণে যিবিলাক জেল টাইপৰ পদাৰ্থ লগোৱা চকাবিলাকত দিয়া হয়, সেইবিলাক হ'ল পিচ্ছিলক বা লুব্ৰিকেটিং তেল। বা পেৰাফিন মলমত ব্যৱহাৰ হয়, মমবাতি, ভেচলিন, এইবিলাকত পেৰাফিন মম ব্যৱহাৰ কৰা হয়। আৰু বিটুমেন ব্যৱহাৰ কৰা হয় ৰাস্তাৰ উপৰিভাগৰ পকীকৰণত। আমাৰ যিবিলাক ৰাস্তা ঘাট বনোৱা হয় তাৰে ওপৰত যিবিলাক আমি ক'লা ৰঙৰ আমি হেৰিবিলাক দি দিওঁ, সেইবিলাক ৰাস্তাৰ উপৰিভাগত সেইবিলাক আমি বিটুমেন ব্যৱহাৰ কৰোঁ। আকৌ এতিয়া তোমালোকে চাবা ইয়াতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰা বহুতো প্ৰয়োজনীয় সামগ্ৰী পোৱা যায়। এইবোৰক পেট্ৰ' পদাৰ্থ বোলে। আৰু এইবোৰ সাধাৰণতে অপমাৰ্জক তন্তু বা পলিষ্টাৰ, নাইলন, এক্ৰাইলিক আদি, পলিথিন আৰু অন্যান্য মানৱ নিৰ্মিত প্লাষ্টিক তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা হয়। তাৰমানে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰা বহুতো প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰ কৰা হয়, পোৱা যায়। আৰু সেইবোৰ কি হয়, আচলতে সেইবোৰক পেট্ৰ' পদাৰ্থ বোলে। এতিয়া পেট্ৰ' পদাৰ্থৰে আমি কি বনাব পাৰোঁ? পলিথিন, পলিষ্টাৰ, নাইলন, এক্ৰাইলিক। তোমালোকে সাংশ্লেষিক আৰু প্লাষ্টিকৰ যিটো অধ্যায় তাতে পাইছিলা তোমালোকে, তাতে পেট্ৰ' পদাৰ্থৰে এইবোৰ আমি নিৰ্মাণ কৰোঁ। পেট্ৰ' পদাৰ্থবিলাক ক'ৰ পৰা পাওঁ? পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰা পাওঁ। এতিয়া প্ৰাকৃতিক গেছৰ পৰা হাইড্ৰজেন গেছ, সাৰ, আৰু এইটোক ইউৰিয়া বুলি কয়। প্ৰাকৃতিক গেছৰ পৰা এইটো হাইড্ৰজেন গেছ সাৰো আমি পাওঁ, বা প্ৰাকৃতিক গেছৰ পৰা হাইড্ৰজেন গেছ সাৰ উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা হয়। এতিয়া পেট্ৰলিয়ামৰ বিশাল বাণিজ্যিক গুৰুত্বৰ বাবে ইয়াক ক'লা সোণ বুলিও কোৱা হয়। অৰ্থাৎ পেট্ৰলিয়ামৰ যিটো এটা বাণিজ্যিক গুৰুত্ব আছে, গোটেই পৃথিৱীত পেট্ৰলিয়ামৰ ব্যৱহাৰ বহুলভাৱে চলি আছে। আৰু সেইকাৰণে ইয়াক ক'লা সোণ বুলিও কোৱা হয়। এইটো তোমালোকে মনত ৰাখিবা। ক'লা সোণ বুলি কাক কোৱা হয়? পেট্ৰলিয়ামক কোৱা হয়। এতিয়া আমি চাম প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ হ'ল এটা গুৰুত্বপূৰ্ণ ইন্ধন। কিয়? ইয়াক কোনো নলীৰ মাজেৰে অৰ্থাৎ পাইপলাইনৰ মাজেৰে সহজে পৰিবহণ কৰিব পাৰি। এতিয়া প্ৰাকৃতিক গেছ আমি পাইপলাইনৰ মাজেৰে পৰিবহণ কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইন্ধন হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া CNGৰ ফুল ফৰ্মটো হ'ল কম্প্ৰেছড নেচাৰেল গেছ। এতিয়া প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত প্ৰাকৃতিক গেছ হিচাপে ৰখা হয়। তাৰমানে প্ৰাকৃতিক গেছক কেনেদৰে ৰখা হয়? সংকুচিত প্ৰাকৃতিক গেছ হিচাপত ৰখা হয়। তাৰমানে কম্প্ৰেছড নেচাৰেল গেছ হিচাপত ৰখা হয়। কেনেদৰে ৰখা হয়? উচ্চ চাপৰ অধীনত, তাৰমানে বহুত হাই প্ৰেছাৰ দি পেলাই এইটো ৰখা হয়। CNG তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন, অৰ্থাৎ ইয়াৰ পৰা বায়ু প্ৰদূষণ কম হয়, আৰু সেইকাৰণে যান বাহনৰ ইন্ধন হিচাপত ব্যৱহাৰ কৰা হয়। আৰু বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ CNG ব্যৱহাৰ কৰে। এতিয়া আমি গাড়ী কেনেদৰে চলাব লাগে, ইয়াতে ভাৰতত পেট্ৰলিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থাই কিছুমান দিহা পৰামৰ্শ দিছে। আৰু সেই দিহা পৰামৰ্শখিনি আমি গাড়ী চলাওঁতে আমি চাব লাগে। এতিয়া যিমান দূৰ সম্ভৱ এক অপৰিৱৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে। অৰ্থাৎ গাড়ী চলাওঁতে আমি মধ্যমীয়া গতিত, অৰ্থাৎ বেছি
স্পীড নহয় বা বেছি শ্ল' নহয়, এটা মধ্যমীয়া গতিত গাড়ী চলাব লাগে। ট্ৰেফিক লাইট বা অন্য ঠাইত ৰ'ব লগা হ'লে ইঞ্জিন বন্ধ কৰি দিব লাগে, যাতে ইন্ধন আমাৰ ক্ষতি নহয় আৰু যাতে পেট্ৰল বেছিকৈ পুৰা নাযায়। তাৰ বাবে আমি কি কৰিব লাগে, ট্ৰাফিক লাইট থাকিলে সেইবোৰ আমি ইঞ্জিনটো বন্ধ কৰি দিব লাগে। চকাৰ ভিতৰত বায়ুৰ চাপ সঠিকভাৱে থকাটো নিশ্চিত কৰিব লাগে। গাড়ীৰ চকাত আমি যে পাম্প বুলি কওঁ, সেই পাম্পটো ভালকৈ চাব লাগে যাতে সঠিক পৰিমাণত থাকে। পাম্প কম থাকিলে কি হয়, গাড়ীত তেল বেছিকৈ পুৰা যায়। আকৌ নিয়মিতভাৱে গাড়ীখন চোৱা চিতা কৰা বা যত্ন কৰিব লাগে, যাতে গাড়ীখনে বায়ু প্ৰদূষণ বেছি নকৰে। কাৰণ গাড়ীখন মেৰামতি কৰি ৰাখিলে বায়ু প্ৰদূষণ কমি যাব। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, এই জীৱাশ্ম ইন্ধনবিলাক বা পেট্ৰল, ডিজেল, এই জীৱাশ্ম ইন্ধনবিলাক আমি সদায় পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে, যাতে সেইবোৰ নতুন প্ৰজন্মৰ বাবে বা উঠি অহা প্ৰজন্মৰ বাবেও সেইবিলাক ব্যৱহাৰ হৈ থাকিব পাৰে, যাতে সেইবিলাক শেষ হৈ নাযায়। আকৌ আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট কিছুমান মনত ৰাখিবলগীয়া কথা পঢ়োঁ। সেইটো হ'ল, পৃথিৱীৰ প্ৰথম তেল খাদটো 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত খন্দা হৈছিল। 8 বছৰৰ পিছত 1867 চনত অসমৰ মাকুমত তেল আৱিষ্কাৰ হয়। ভাৰতবৰ্ষত তেল পোৱা ঠাইসমূহ হ'ল অসম, গুজৰাট, মুম্বাই হাই, গোদাবৰী আৰু কৃষ্ণা নদীৰ অৱবাহিকা। এইখিনি তোমালোকে মনত ৰাখিবা। আকৌ মনত ৰাখিবলগীয়া কথা, আজিকালি ৰাস্তা পকী কৰোঁতে ওপৰৰ তৰপত আলকতৰাৰ সলনি বিটুমেন নামৰ এবিধ পেট্ৰলজাত সামগ্ৰী ব্যৱহাৰ কৰা হয়। অলপ আগতে আমি পঢ়ি আহিলোঁ যে বিটুমেন ৰাস্তা পকীকৰণত ব্যৱহাৰ কৰা হয়। আগতে আলকতৰা ব্যৱহাৰ কৰিছিল। অৰ্থাৎ 1810 আৰু 1820 চনত নিউয়ৰ্কত ৰাস্তা পোহৰাবলৈ কয়লা গেছ ব্যৱহাৰ কৰা হৈছিল। আজিকালি কয়লা গেছৰ সলনি ৰাস্তা পোহৰাবলৈ তাপৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে আজিলৈকে আহোঁ, তোমালোকক নেক্সট ভিডিঅ'ত নেক্সট চেপ্টাৰলৈ দেখা পাম।